লকডাউনৰ সুদীৰ্ঘ পৰিক্ৰমাই পাৰুকৈয়ে ক্ষতিগ্ৰস্ত কৰিলে সৰ্বসাধাৰণ শ্ৰমিক ক্ষুদ্ৰ ব্যৱসায়ীসকলক। মুচি, নাপিত, চানাৱালা, ৰিক্সাৱালা আদি পেছাধাৰী লোকসকলৰ অৰ্থনৈতিক দিশতো পেলালে বিৰূপ প্ৰভাৱ। ইয়াৰ মাজতে দৈয়াঙৰ যুৱ নেতা দেৱজিৎ বৰাই মহানুভৱতাৰে মেৰাপানীত এনে বৃত্তিধাৰী শতাধিক ব্যক্তিলৈ আগবঢ়ালে নিত্য প্ৰয়োজনীয় খাদ্য সামগ্ৰীৰ টোপোলা। মেৰাপানীৰ ক্ষুদ্ৰ ব্যৱসায়ী, নাপিত, চানাৱালা আদি বৃত্তিধাৰী লোকসকলে দেৱজিৎ বৰাৰ এই প্ৰচেষ্টাক আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰে। ভাজপাৰ গোলাঘাট জিলা সমিতিৰ প্ৰাক্তন সভাপতি দেৱজিৎ বৰাৰ লগতে ধৰ্মেশ্বৰ সোণোৱাল, কুঞ্জকমল গোহাঁই, ৰাজু শইকীয়া, ৰবীন মেছ, লক্ষীৰাম বৰা, ৰঞ্জু বৰুৱা, দুলেশ্বৰ ফুকন, পঞ্চানন, মোহন দাস, দীপক গগৈ, ৰাকেশ শইকীয়া, বিশাল ডেকা, আমিৰ শ্বাহ, মইনা দাস, টুন বৰা উপস্থিত থাকে। কাৰ্যকৰ্তা বন্ধুসকল, আমি ইতিমধ্যে কৈছে যে লকডাউনৰ সময়ত শ্ৰমজীৱী যিসকলে ডেইলি আমি কাম কৰি পেলাই খাওঁ, বহু অসুবিধা ভোগ কৰিছে। আপোনালোকক আমি আগতে সহায়ৰ হাত আগবঢ়াব লাগিছিল, কিন্তু বিভিন্ন ঠাইত আমি এইখিনি কাৰ্যসূচীৰ পাছত স্পেচিয়েলি আপোনালোকক আমি এবাৰ লগ পাম বুলি ভাবি থৈছিলোঁ। গতিকে আজি আমি লগ পাইছোঁ। এতিয়া বহুত কিবা দিব পৰা নহয়, এতিয়া আপোনালোকক এষাৰ মাত ল'ব আৰু অকণমান সকাহ দিয়াৰ কাৰণে আমি যত্ন কৰিছোঁ। আৰু বিশেষকৈ আপোনালোকক জনাইছোঁ যে সাৱধানতাৰে থাকিব লাগিব। কাম বনবিলাক নৰ্মেলি আকৌ আৰম্ভ হ'ব। চুলি কটা মানুহে চুলি কাটিব, বা কোনোবা হোটেলত থকা মানুহে হোটেলত থাকিব, কিন্তু সাৱধানতাটো লাগিব। নিজে বাচি থাকিলেহে অন্যথা বাচি থাকিব। আৰু মই নিজে বাচি থাকিব নোৱাৰোঁ, আৰু 10জন বাচি থাকিলেহে মই বাচি থাকিম। সেইকাৰণে আমি ইজনে সিজনক বচাই ৰাখিব লাগিব। সেইকাৰণে আমি মুখত মাস্কটো লগাব লাগিব। পৰিষ্কাৰকৈ হাত ধুই মেলি আমি খোৱা বোৱাৰ পৰা আৰম্ভ কৰি বাকী কাম কাজখিনি কৰিব বুলি মই আশা ৰাখিছোঁ। আৰু মেৰাপানীতে ইয়াতে বহুত বছৰ থকা আমাৰ বন্ধুসকল বহুত বছৰ ধৰি আছে। দুই এজনক আমি বহুত বছৰৰ পৰাই চিনি পাওঁ, দুই এজনক চিনি আমি নাপাওঁ। গতিকে মই সাৱধানতাৰে আপোনালোক থাকিব বুলি আশা ৰাখিছোঁ। আৰু কিবা অসুবিধা হ'লে আমাকো খা খবৰ কৰিব, ফোনো কৰিব পাৰিব। গতিকে এইখিনি কথাকে কৈ পেলাই